গাইজ পুনৰ স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'ত। বন্ধু বান্ধৱীসকল, আজি কোনো মটৰ ব্লগিং আপোনালোকৰ মাজলৈ আগবঢ়াই অনা নাই। আজি মই উপস্থিত আছোঁ আমাৰ মৰিগাঁও জিলাৰ ধৰমপুৰ লগৰ এখন ঠাইত, আৰু এজন বিশেষ সক্ষম যুৱক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এজন ব্যক্তিয়ে কেনেদৰে নিজৰ ঘৰতে পালন কৰিছে বহুত ধৰণৰ ব্যৱসায়, আৰু সেয়েহে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম কেনেদৰে আপোনালোকে ফিচাৰীত মাছ পালন কৰিব আৰু অতি কম দিনৰ ভিতৰতে আপোনালোকে লাভৱান হ'ব পাৰিব। আজি এই ভিডিঅ'টিত সবিশেষ জানিবলৈ চেষ্টা কৰিম মানুহজনে কেনেকৈ নিজৰ পৰিয়াল পোহপাল দিছে, ফিচাৰীৰ জৰিয়তে বিভিন্ন ধৰণৰ গছ গছনি ৰোপণ কৰি তেখেতে জীৱিকা নিৰ্বাহ কৰিছে। আৰু চাই থাকিবলৈ ভিডিঅ'টোৰ সৈতে জড়িত থাকক। পিছফালে আপোনালোকে দেখিবলৈ পাইছে প্ৰকাণ্ড এটা ডাঙৰ পুখুৰী, আৰু এই পুখুৰীটো আমি বৰ্তমান এক্সপ্ল'ৰ কৰিব আহিছোঁ। বিশেষ এটা জেগা, অসমৰ এটা জেগা, আৰু এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ, ব্যতিক্ৰমী ভিডিঅ'। বন্ধু বান্ধৱীসকল, উপাৰ্জন কেনেকৈ কৰিব অসমীয়া যুৱকে বৰ্তমান সময়ত, সেই বিষয়ে আমি কথা পাতিম ভিডিঅ'টোৰ জৰিয়তে। এইফালে আমাৰ চত চলি আছে, দেখাইছোঁ আপোনালোকক সুন্দৰ মনোমোহা দৃশ্য। এয়া চাব পাৰে, সকলোৱে ফটো উঠাত ব্যস্ত। ইমান কম বয়সতে এই ব্যক্তিৰ লগত জড়িত হৈছে, আৰু কেনেদৰে লাভৱান হ'ব পাৰিছে আৰু কেনেদৰে পালন কৰে সকলোখিনি জনাওক ভিডিঅ'ৰ জৰিয়তে। চাওক, সেইটো সকলো ইউটিউবত থাকে, সকলোৱে জানে যে মীন পালন কেনেকৈ কৰে, সকলোৱে জানে। মামাৰ সৈতে মিলিজুলি কৰিব যিখিনি পাৰোঁ। ৰাতিপুৱা গধূলি দানা দিব লাগে, যাতে মাছখিনি যাতে ডাঙৰ হয় তাৰ কথা হেৰি কৰিব লাগে। আৰু কি কৰোঁ মানে অলপ মানে ল'ৰা ছোৱালীক মানে সাঁতুৰিব দিওঁ, তেতিয়া মাছখিনি মানে খেলিব পাৰে, তেওঁ মাছটো মানে যোনটো গ্ৰ'থ হয় সেই গ্ৰ'থটো মানে অকণ বাঢ়ে মানে। সেনেকৈ আৰু কৰি আছোঁ লাহে লাহে। আৰু এই সম্পৰ্কে আজি মই আপোনালোকৰ মাজত এজন ব্যক্তি নিমন্ত্ৰণ কৰি আনিছোঁ ব্লগ ভিডিঅ'টোৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, বিশেষভাৱে সক্ষম আৰু ডেকা যুৱক, আৰু এই বিশেষ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কথাখিনি ক'ব ব্লগিং ভিডিঅ'। আৰু কওক বৰ্তমান সময়ত কি চলি আছে আৰু কেনেদৰে আপোনালোকে উপাৰ্জন কৰিব পাৰিব। মানে কি, আমাৰ অসমখনতটো মানে চব বস্তু অভাৱে নাই, সম্পদৰ পৰা খনিজ পৰা চবেই আছে, মাটি বাৰী চবৰে আছে। ল'ৰা ছোৱালীবিলাকে কি কৰে, ঘৰতে কিবা এটা উপাৰ্জনৰ পথ বিচাৰি নলয়, তাৰ বাহিৰত যায়, বেংগলোৰ যায়, চাইনা যায়, ডুবে যায়, তাত যাই কিনে কাম কৰে। ঘৰতে যদি এনেকুৱা পুখুৰী খান্দি কিনে মৎস্য পালন কৰে, আৰু তাৰ পাৰত যদি আমি তামোল গছ নাৰিকল গছ লগাব পাৰোঁ, তাৰ পৰা কিমান বস্তু আমি নাযাই কিনে ঘৰতে থাকি